বন্ধুসকল আজি আহিছো মই অন্য এটা ভিডিও লৈ আপোনালোকক মই আগৰ ভিডিও গিটাত কৰিছিলো কাপোৰৰ সিলাইটো শিকাম বুলি আজি আহকচোন মই কাপোৰ এটা সিলাই শিকাম এই কাপোৰজোৰৰ সিলাইটোকে শিকাম আপোনালোকক সব এই কাপোৰজোৰৰ সিলাইটো শিকাম আপোনালোকে স্ক্ৰিনশ্বট মাৰি পনা ভিডিওটো এনেকৈ আঁকি ল'ব মই বেলেগ ডিজাইনৰ আঁকিলো আঁকিব মই এনেকৈ আঁকি লৈছিলো এজোৰত এনেকৈ কৰিছিলো মই খালি সিলাইটো শিকাই দিছো ইয়া সক এনেকৈ ফ্ৰেম এটা আঁকি লৈছো মই এপা এজোৰ কৰা আছে মানে আধা কৰা হৈছে এজোৰতে মই দেখাম আপোনালোকক এনেকৈ আঁকি লৈছো মই এনেকৈ পেইনে দি তাৰ পিছত ইয়া সক প্ৰথমতে আপোনালোকে এই তলেদি এনেকৈ হুমুৱাই ল'ব এইটো বেজিটো মই তলেদি লৈছো গাঠি এটা দি এইটো এনেকৈ হুমাই ল'ব এনেকৈ এইটো হুমাব নহয় তাৰ পিছত এনেকৈ কৰিব এইটো এনেকৈ দি এনেকৈ হুমাব এয়া ইডাল ৰছী পিছত বেজিটো হুমাই কৰি গৈ থাকিব এয়া এয়া পটককেনে হয় এয়া হলেই দেখিছেনে বাৰু আপোনালোকে ভালকে ভিডিওটো এয়া এইটো হৈ গ'ল এইটো এয়া হৈয়ে গ'ল নাকো এইডোখৰ ইপা কৰিছো মই এনেকৈ তলে দিয়ে সোমাই লৈছো তাৰপিছত এয়া এংক গুলি দি কৰিলে ভাল পটককেনে হয় গুলিটো ডাঙৰ যে অকমান গুলিটো আপোনালোকক মই এইগিটা সিলাইও শিকাম আৰু কেবাটাও সিলাই শিকাম খালি আপোনালোকে ভিডিওবিলাক মোৰ চাই থাকিব আৰু সাবস্ক্ৰাইব কৰিব যিসকলে কৰা নাই মানে তেতিয়াহে মোৰ ভিডিওবিলাক পাব এটো মোৰ হুটাডাল শেষ হৈ গ'ল মই এটা চেঞ্জ কৰি লম এনেকৈ চেঞ্জ কৰি এনেকৈ তললে দি সক এংক গুলি হয় এইটো গুলিকে এংক গুলি কয় এইটো বজাৰত পায় এইটো ইয়াতে মই হুটা এডাল লগাই লৈছো পিছফালৰ এই হুটাডালৰ লগত এডাল জয়েন কৰি ল'ব এডাল এনে যেডাল ছুটি হৈ গৈছিলে যে এডাল এনেকৈ জয়েন কৰি গাঠি দি ল'ব তেতিয়া এডাল এৰাই নাযায় এডালো এনেকৈ গাঠি দি জয়েন কৰি ল'ব ভালকৈ
আপোনালোকে দেখিলে চিলাইটো মই আপোনালোকক পিছৰ ভিডিঅ'টোত আৰু গাঁঠি চিলাইটো শিকাম সেইটো কেনেকৈ কৰে এইটো মানে পটককেনে হয় চেইন চিলাইটো আপোনালোকে জানেই চাগে এইটো সবেই জানে চেইন চিলাইটো তথাপিতো মই এবাৰ দেখাই দিছোঁ চেইন চিলাইটোৰ কাৰণে এনেকৈ চেইন চিলাইটো আৰু চিধা হয় এনেকৈ আঁকি ল'ব এনেকৈ আঁকি ল'ব আৰু এটা চিলাই দেখাম মই এনেকৈ এইটো চক এনেকৈ সৰুকৈ এনেকৈ বৰ ভাল লাগে এইটো এটা এনেকৈ তিনিডাল এইটো এনেকৈ তিনিডাল লাইন আঁকি ল'ব এইটো এটা চিলাই দেখাম মই এতিয়া চেইন চিলাইটোৰ কাৰণে মই আপোনালোকক দেখাইছোঁ তলেদি এনেকৈ বেজিটো উলিয়াব চেইন চিলাইটো সহজ হয় এইটো চক এইটো এনেকৈ দি এইটো এই সূতাডাল এনেকৈ ঘূৰাই দিব এইটো এয়া চক এইটো দেখিছে তাৰপিছত আকৌ এইটো এই সূতাটোৰ পিছত এইটো আকৌ এনেকৈ দিব এইটো এনেকৈ দি এনেকৈ দিব এইটো চেইন চিলাই আকৌ এইটো বেজিটো এইটো পিছত ল'ব এইটো পিছত ল'ব এইটো পিছত দি এইটো এনেকৈ এয়া এই বেজিটো এই সূতাডাল ইয়াত সোমাব লাগিব এইটো ইয়াত এনেকৈ সোমাব লাগিব তাৰপিছত এনেকৈ এইটো টানি দিব এয়া চক এইটো এনেকৈ এইটো খুব সহজে এয়া এইটো চক এয়া এইটো এনেকৈ কৰি দিব এয়া কৰি দিব এয়া দেখিছেনে বাৰু এয়া এইটো হৈ গ'ল এইটো এতিয়া এনেকৈ এইটো খুচি দিব এইটো হৈ গ'ল চেইন চিলাই এইটো চক চেইন চিলাই এইটো দেখিলে এইটো চেইন চিলাই তাৰপিছত এইটো একদম উজু এইটো একদমেই উজু আৰু এইটো কিন্তু সৰুকৈ অকণিকৈ কৰিলে বৰ ভাল লাগে এইটো এনেকৈ ইয়াত খালি এনেকৈ কৰিব লাগে অকল এইটো এনেকৈ কৰি এইটো এনেকৈ পাৰ কৰি লাইনকেইটা আকৌ এইটো লাইন এনেকৈ পাৰ কৰিব এইটো চক এইটো এনেকৈ পাৰ কৰি ইয়াত খুচিব আকৌ এনেকৈ পিছফালৰ পৰা এনেকৈ এইটো কৰিব আকৌ এইটো কৰিব এইটো দেখিছে নহয় তাৰপিছত বেজিটো আকৌ কি কৰিব এইফালৰ পৰা তলফালৰ পৰা এইফালৰ পৰা লৈ এইটো এনেকৈ কৰিব এইটো এনেকৈ কৰি এনেকৈ দিব আকৌ এইটো এনেকৈ কৰি এনেকৈ দিব এয়া চক দেখিছে এইটো এনেকৈ এয়া এইটো চক এইটো এনেকৈ এয়া এইটো এনেকৈ কৰি এনেকৈ দিব এইটো পাৰ কৰি এডাল এনেকৈ তাৰপিছত ইয়াত মাজৰডালত অকল এডাল এইটো মাজৰডালত এনেকৈ এডাল এয়া এইটো দেখিছে এইটো এনেকৈ এপাহকৈ অকণিকৈ কৰিলে একদম কেইবাটাও ৰঙৰ মানে কৰিবচোন খুব ভাল লাগে এনেকৈ এইটো চিলাই এই ফুলপাহ দেখিছেনে এইটো এনেকৈ মকৰা চিলাই গোটেই মকৰা চিলাইটোত কেইবাটাও ডিজাইন দি কৰিব পাৰি কৰিব পাৰে আৰু ইয়াতে বোলে ৰাখি দিওঁ তেতিয়াও ৰাখি দিব পাৰে এইটো এনেকৈ ইমান ওপৰলৈকেও এয়া এইটো চব এইটো যিমান ওপৰলৈকে কৰিব পাৰে ইমান ওপৰলৈকেও কৰিব পাৰে ইমানটো কিন্তু ইমানকেইটা ওলাই থাকিলে ভাল লাগে এনেকৈ এপাহকৈ মেখেলাত মানে আঁকি কৰিবচোন বহু ৰঙৰ মানে গুলি লৈ পিনে বহুত ভাল লাগিব দেখিবলৈ খুব ধুনীয়া লাগে দেখিবলৈ এইটো চিলাই চ' আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাব বুলি ভিডিঅ'টো চাই পেলাই আপোনালোকৰ যিসকলৰ ইচ্ছা এম্ব্ৰইডাৰী কৰা হাতে নিজে চিলাই কৰিব তেওঁলোকে কৰিব পাৰিব মই নেক্সট ভিডিঅ'টোত মই গাঁঠি চিলাইটো শিকাম যিটো মই গোলাপ ফুল কৰিছিলোঁ সেই গাঁঠি চিলাইটো শিকাম আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব খালি